Suit boot pindi bag check lulu এতিয়া মই ক'ত যাম মই নিজে নাজানো बस मेरे वीडियो तक एंड तक बने रहिए आप लोग हाईवे आহি गाड़ी रुकी आছো ইটাও গাড়ী নাহি আছে কেতিয়া যে গাড়ী আহিব 1 ঘণ্টামান হলো প্ৰায় অবয়েখত গাড়ী रुकी रुकी এখন আহিল উইঙ্গার ভিৰ ভাৰ মানুহৰ মাজত বহি বহি পালো দে কিবাকে চাফা কৰি এতিয়া আহি পালো চাফা কৰি খুছলিৰ পৰা এসএসবি কেম্প ইয়াৰ পৰা আকৌ যাব লাগিব তামুলপুৰ আৰু লগতে আমাৰ প্ৰকাশ ভাইও যাব তো বলক এতিয়া বলগৰ সৈতে বাছৰ সফৰ কৰা যাওক আমাৰ আহিবলগীয়া লোকেশ্যনত আহি পালো এতিয়া আমি অলপমান খাব যাম কিবা বহুত ভোক লাগি গৈছে কাৰণ খোৱাতে খাই লৈছোঁ সেয়ে আৰু একো খোৱা নাই কোৱাটাৰ ৰুমত আহোঁতে সন্ধিয়া হৈ গ'ল আমি নেক্সট ডেৰ পৰা আমি আমাৰ কৰিবলগীয়া কামখিনি আৰম্ভ কৰিম গুড মৰ্ণিং বন্ধুসকল যোৱাকালি আহোঁতে সন্ধিয়া হৈ গৈছে এতিয়া আজি পুৱাৰ পৰা আমাৰ কামখিনি আৰম্ভ হ'ব যি কামৰ উদ্দেশ্যত আছোঁ সেইটো কামখিনি আমাৰ আজিৰ পৰা আৰম্ভ হ'ব বাছ আপোনালোকে চাই থাকিব সেইটো কামৰ টপিকৰ ওপৰত মই অলপমান ভিডিঅ' বনাই দিম চিনেমেটিক কামটো আৰম্ভ নকৰাৰ আগতে প্ৰথমতে পূজাখিনিকে কৰি লওঁ কাৰণ পেট্ৰল নহ'লে গাড়ী দৌৰিব কেনেকৈ এইটো যে মেচিনেৰে গলাই আছে ইয়াৰ নাম হয় পুটিং ৰাজমিস্ত্ৰীয়ে এখন ৱালক প্লাষ্টাৰ মাৰাৰ পিছত এই পুটিংখন মাৰিলে বহুত ভাল শ্ব' কৰে ৱালখন আৰু পুটিংখন মাৰাৰ বাবে হাতত দুখন প্লেন ল'ব লাগে আৰু এনেকৈ ৱালটোত ঘঁহি দিব লাগে বহুত চিকমিকিয়া পৰিষ্কাৰ দেখা যায় ৱালখন লাহে লাহে কৰ ভাই কাৰণ আমি দিনটোৰ বাবে সেয়ে কাম কৰি থাকিব লাগিব ইফালৰ ৱালটো সম্পূৰ্ণ প্লাইমাৰ মাৰি দিলোঁ এতিয়া সিফালৰ ৱালটো আমি আৰম্ভণি কৰিম বিল্ডিঙৰ চাৰিপাক ৱালখিনি আমি দুজনে ক্লিয়াৰ কৰিব লগা হ'ল ভাই কিবা কবি নেকি এইপিনে চাচোন ইটো কম ভাই দুখৰ কপাল আমাৰ লগৰবিলাকে হাঠিয়াৰ লৈ ঘূৰি আছে আৰু মই এইবিলাক লৈ আছো